আজি মই একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰি বিস্কুটৰ ৰেচিপি এটা বনাবলৈ লৈছোঁ আৰু এইটো বনাবলৈ একেবাৰে সময় বেছি নালাগে, একেবাৰে কম সময়তে হয়। ইয়াৰ কাৰণে মই লৈছোঁ প্ৰথমে নৰ্মেল কাপ এটাই 2 কাপ লৈছোঁ ময়দা, এটা লৈছোঁ ডিম আৰু 1 কাপ লৈছোঁ চেনি। চেনিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ। তাৰপিছত এইখিনিতে ইয়াত দি ভালদৰে সানি ল'ম। ইয়াৰ পৰিমাণটো কম বেছি কৰিব পাৰে, মই মাত্ৰ 2 কাপ লৈছোঁ কাৰণে এইখিনি দিছোঁ। যদি 4 কাপমান দিয়ে তেনেহ'লে কণী 2টা লাগিব। এতিয়া ইয়াত দিছোঁ আধা কাপ ৰিফাইন তেল, এইখিনি দি ভালদৰে সানি লৈছোঁ। এইখিনি খুব ভালদৰে মঠাৰ পিছত সেইটো এনেকৈ মুঠিয়ালে মুঠ খাব লাগে। তাৰপিছত ডিমটো মই ভাঙি লৈছোঁ। তাৰপিছত ইয়াত এতিয়া ডিমটো দি দিম। এতিয়া এইখিনি ভালদৰে সানি ল'ম। ভালদৰে সনাৰ পিছত ইয়াৰ যিটো লাডু হয় এইটো এনেকুৱা হ'ব লাগে। তাৰপিছত মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া গোল গোল কৰি ল'ম। এতিয়া এইখিনি গোল গোল কৰি এনেকৈ অলপ চেপেটা কৰি লৈছোঁ। তাৰপিছত মই এখন চামুচেৰে এনেদৰে ডিজাইন দি দিছোঁ। ডিজাইনটো নিজে যেনেকৈ দিয়ে দিব পাৰে। এতিয়া এখন কেৰাহীত মই ৰিফাইন তেল দি লৈছোঁ। মই গোটেইকেইটা এনেদৰে গোল গোলকৈ বনাই লৈছোঁ। তেলখিনি গৰম হোৱাত এইখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম। আৰু এইখিনি ফ্ৰাই কৰোঁতে গেছৰ জুইটো একেবাৰে কমত থাকিব লাগে, নহ'লে এইখিনি জ্বলি যাব। এনেদৰে এইখিনি 5 মিনিটমান ভজাৰ পিছত তেলৰ পৰা টুকি লৈছোঁ। এয়া আমাৰ ময়দাৰে বনোৱা বিস্কুটৰ ৰেচিপিটো হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।